হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। অকণমান টাইম শুম ভাবিছিলোঁ, আহিছিলে টোপনি বাট শোৱা নহ'লে। খুৰাই গ'লে বোলে ব'ল কাম এটা আছে, অলপ বজাৰ কৰিবলগীয়া আছে ঘৰত, তাকে আমি এতিয়া যাব ওলাইছোঁ খুৰালগুৰিলৈ। আমাৰ এইফালে মানে এনেকৈ গৈ পেলাই আমাৰ এই যিটো বাট আছে, এইফালে খুৰালগুৰি যায়গৈ। আৰু মই আপোনালোকক দেখুৱাই দিম বাৰু, বাটটো দেখুৱাই দিম খুৰালগুৰিত কেনেকৈ যায় কি। ঘৰৰ বজাৰৰ লগতে আৰু কিবা কিবি কিনিব আৰু খোজকাজ, খুৰাই গম পায়। মোক জাষ্ট ক'লে ওলা তই। ওলালোঁ, এতিয়া আমি ষ্টাৰ্ট দিম স্কুটি। এখন স্কুটি এইখিনিতে আছে, তাৰপাছত আমি আৰু গৈ থাকিম। তেন্তে আপোনালোক থাকক মোৰ চেনেলটোত আৰু চাই যাব ৰাস্তাটো। আৰু মই ক'ত ক'ত কি দেখা পাওঁ আপোনালোকক দেখুৱাই যাম। গোটেই ৰাস্তাটো মই কি কৰোঁ, কেনেকৈ যাওঁ দেখুৱাই যাম। তাত গৈ পেলাই কিবা খাবও পাৰোঁ, চব দেখুৱাই থাকিম। চ' ষ্টে টিউন উইথ মাই চেনেল। তো আমি বহি লওঁ স্কুটিত আৰু গৈ থাকোঁ। বাট আমি এতিয়া এনেকৈহে যাম, এইটো ৰাস্তাইদিহে যাম। এনেই বাট এইফালেও আছে যোৱাৰ, এনেকৈ নাযাওঁ, এনেকৈ যাম। আমাৰ এইকেইটা শুই আছে, সেইটোকো আমাৰ নহয়, এইটোহে আমাৰ, এইটো আমাৰ। আবেলি পৰিৱেশ, ইমান ধুনীয়া পৰিৱেশ, ভাল লাগে আবেলি ওলাই। এইকণ সময়ত ওলাই মজা লাগে। আমাৰ এখন আছিলে বাৰিচা ব্ৰাহ্মণ গাঁও, আৰু এইখন হৈছে গোৱালগাঁও। এতিয়া আমি আগত গৈ পাম গোৱালগাঁও নামঘৰ, আপোনালোকে চাই থাকক। এয়া হৈছে গোৱালগাঁও নামঘৰ। এতিয়া আমি পাই গ'লোহি এইখন বৰপুখুৰীপাৰ গাঁও। জোনবাই ওলালে অলপ, জোনবাই ওলালে সৰুকৈ, চাব দেই। সেইটো জোনবাই। আৰু এইখন হৈছে মলাই কুমাৰ গাঁও। এইটো হৈছে ৰেলৰ চিৰি। এতিয়া হাল বাই থোৱা আছে, এতিয়া খেতিৰ ছিজন যিহেতু। এয়া অলপ অলপ এয়া কঠীয়া ৰুইছেও। এতিয়া আমি এনেকৈ সোমাই দিম। মোৰ ভিডিঅ' বনোৱাৰ মোৰ মেইন উদ্দেশ্যটো হৈছে এনেকুৱা ব্লগ বনোৱাৰ, যাতে মই পাছত চাব পাৰোঁ। যদি এনেকৈ ভিডিঅ' বনাই আপলোড কৰোঁ
আৰু মই যদি 2-3 বছৰ পাছত চাওঁ তেতিয়া নিজৰ এটা বেলেগ মানে সেইটো মই বিচাৰোঁ চাবলৈ নিজে আপলোড কৰি পেলাই। যদি তেনেকৈ ইউটিউবত আপলোড কৰা নহয় মই চাব নোৱাৰিম তেনেকৈ ভিডিঅ' বনাই, সেইকাৰণে আপলোড কৰিছোঁ মই যাতে চাব পাৰোঁ পাছত 2-3 বছৰ পাছত। সেইকাৰণে ভিডিঅ' বনাই পেলাই এইটোৱে মোৰ মেইন এইম। চেনেলটো কিবা ভাল গ্ৰ' কৰক গ্ৰ' নকৰক ভিডিঅ'ৰ কণ্টেণ্ট বা ভিডিঅ'ৰ কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰিব, কিন্তু যাতে মই পাছত চাব পাৰোঁ সেইটো কাৰণেও মই এইটো চেনেল বনাইছোঁ। আৰু প্ৰকৃতি সদায় চেঞ্জে হৈ থাকে, বস্তুবিলাক চেঞ্জে হৈ থাকে, সেইটো কাৰণে চেঞ্জিং আকৌ এখন কথাৰ মাজতে আকৌ এনে জংঘল পাই গ'লোহি। সেইকাৰণে কথাটো হ'ল যে প্ৰকৃতিটো যিহেতু চেঞ্জ হৈ থাকে কাৰণে কোনো সময়ত কি চেঞ্জ হৈ যায় কোনেও ক'ব নোৱাৰে। আৰু এইবিলাক চেঞ্জ হ'বলৈও আছে 2-3 বছৰ পাছত অলপ ৰাস্তা পথ, কাৰণ 2-3 বছৰৰ আগত এইটো ৰাস্তা যেনেকুৱা আছিলে এতিয়া বহুত চেঞ্জ হ'ল। ত' আৰু 3-4 বছৰ পাছত এইটো ৰাস্তা আৰু চেঞ্জ হ'ব, যদি হ'বও পাৰে ৰাস্তা পথ সকলোবিলাক চেঞ্জ হ'ব, গছ-গছনি কাৰণে। এতিয়া আমি আৰু পামগৈ, বেছি দূৰ নাই ওদালগুৰিলৈ। এইটো মই জাষ্ট ষ্টাৰ্ট দিছোঁ এই চেনেল, মানে এনেকুৱা ভ্লগিং, সেইটো কাৰণে বনাম আৰু ভালকৈ পাছত যদি ক'ৰবাত যাওঁ বনাম। আপোনালোকে এতিয়াই ছাবস্ক্ৰাইবটো খালি কৰিব, যদি ভাল পায় লাইক কৰিব। আমি ওলাইছোঁ ঘৰৰ পৰা 6:15, এতিয়া সময় 6:30 হ'ল পূৰা। পালোঁগৈ আৰু ওদালগুৰি। এতিয়া জাষ্ট এনেকৈ সোমাই দিলে ওদালগুৰি পাই যাম এনেকৈ। এয়াই হৈছে সন্ধিয়াৰ পৰিৱেশ ওদালগুৰিত। হা বল 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 ৰ নে মই এইখিনিতে, তই যা পাৰ ৰ মই ৰ তই যা। এতিয়াই পূৰা সেয়া গ'ল পাৰ হৈ তেল ভৰাবলৈ। একচুৱেলি ইয়াত তেল ভৰাব আহিছে স্কুটিত, তেল আছে বাৰু হ'লেও অলপ ভৰাই লৈছে। খালি এতিয়া মানে পাৰ হ'বলৈ বৰ দিগদাৰ, ৰাস্তা এইকণ সময়ছোৱাত বৰ ভিৰ। তাৰপৰা বোলো তই পাৰ হৈ যা, মই ৰৈ দিলোঁ মই এইখিনিতে। মানুহবিলাকে বৰ বেলেগকৈ চাই ব্লগ কৰিলে, সেইটো কাৰণে মই ফাৰ্ষ্ট ষ্টাৰ্ট দিছোঁহে, বৰ ৱেird লাগে, কিবা লাজ লাগে ভিডিঅ' বনাবলৈ। অকণমান নিজৰে বুলিব ই কি গাই আছে বলিয়াটোৱে, তেনেকুৱা লাগে। আহিলে, মই এতিয়া চাই আছোঁ পাৰ হ'বলৈ, পূৰা আহিলে তেল ভৰাই। ৰ বল। হা অলপ যাওঁ চানা খাই লওঁগৈ, তাত বিক্ৰী কৰি আছে কেঁচা চানা, অলপ খাই লওঁগৈ। ৰাস্তাটো পাৰ কৰোঁ, তাৰপাছত চানা খাম ব'লক। হা জাল দিব, অঁ খালি মটৰ এয়া দিব নালাগে, টানটো দিব নালাগে। নৰ্মেল খাবনে জ্বলা? জ্বলা বেছি লাগিব। জাল দিব, নৰ্মেল দিব আৰু।
অকল এয়া দিবচোন এভাগত বুট দিব মটৰ দিব আৰু মগু আৰু বাদাম দিব মানে ভজাবোৰ দিব নালাগে এইটো কিমান দাম হা 30 ন এইটো হৈ গ'ল আইচক্ৰীম লৈ 30 এইটোৰ দাম চাওঁ আৰু এতিয়া খুৰাই কল কৰিছিলে যাওঁ এতিয়া আৰু এয়া ষ্টাৰ্ট দিলে স্কুটি এতিয়া আমি ঘৰ যাওঁ কাৰণ আজিলৈ কুৰালগুৰি এয়াই আৰু আমি আহোঁতে আহিছিলোঁ এইটো বাটেৰে বাট আমি এতিয়া যাম এইটো বাটেৰে চ' লেটছ গ' ঘৰলৈ যাওঁ আৰু ব'লা বাই বাই আজিলৈ বাই বাই আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত